ছাত্ৰীসকল আজি মই ক্লাছ 10ৰ 2.2 অনুশীলন এটো শিকাম মই তাৰ আগতে যি দুটা ভিডিও দি দিছো উৎপাদক বিশ্লেষণ পদ্ধতি আৰু ভগ্নাংশৰ নিয়ম এই দুটা ভিডিও তোমালোকে কিন্তু কমপ্লিট কৰিবা প্ৰথমতে তাৰ পিছতহে এই অংকটো বুজি পাবা চাবা আজি মই প্ৰথম অংকটো কৰিলো 2.2 ৰ 1 ৰ 1 x square minus 2x 8 আগৰ নিচিনাকৈ আমি কি লিখিম whole x minus 8 এতিয়া আমি 8 ৰ পূৰণীয়তা মাতিম 4 2 গুণ 8 4 2 গলে 2 থাকে গতিকে 4 minus 2 x square minus 4x minus a plus এনেকৈ দিব লাগে বুলি কৈছিলো মই minus a plus twice x minus 8 এতিয়া আমি কৰিম কি x লিখি ইয়াতে হোল দিম প্লাস 2 লিখি ইয়াতে আমি হোল দিম হোলৰ ভিতৰত কি লিখাম আমি বা কি দেখা পালো x minus 4 আৰু ইয়াতে লিখিম x minus 4 এটা দুটা হোল বনাই ললো এটা হলো কি কৰিম ইয়াতে মিলা হোল দুটা মানে যেটা মিলে তাক লিখিম x minus 4 এটা লিখিম আমাৰ x প্লাস এতিয়া আমি লিখিম x square minus 2x minus 8 ৰ মান শূন্য হ'ব যেতিয়া একবাৰ লিখিম আমি x minus 4 equal 0 আৰু লিখিম x plus 2 equal 0 এতিয়া x লিখিলো ইয়াত ইকুৱেল দিলো এই 4 টো হৈ আছিল ইয়াতে মাইনাস ইফালে গলে হল প্লাস ইয়াতে হৈ আছিল প্লাস ইফালে গলে হল মাইনাস শূন্য বৰ হল 4 আৰু মাইনাস 2 ইয়াত লিখিব লাগে এটা শূন্য বৰৰ সমষ্টি কোন দুটা শূন্য এই 4 টো আৰু 2 টো গতিকে 4 প্লাস যেটো সমষ্টি বুলি কৈছে ইয়াতে তোমালোকে সমষ্টিৰ কাৰণে এডাল প্লাস চিন দিব লাগিব আৰু ইয়াতে আগৰ পৰা এটা মাইনাস আছে গতিকে মাইনাস 2 লিখিলো এতিয়া 4 প্লাস মাইনাস 2 গতিকে 4 ৰ পৰা 2 গলে কিমান থাকিব আমাৰ 2 তলত এটা 1 দিলবা দিলু এতিয়া ইনকে লিখিব লাগিব যে মাইনাস x ৰ হহগ মাইনাস x ৰ হহগ তলত লিখিব লাগিব x স্কয়াৰৰ হহগ আকৌ লিখিব লাগিব শূন্য বৰৰ গুণফল এটা কি কৰিম ইয়াৰে যি দুটা শূন্য ওলাইছে তাক এইবাৰ আমি পূৰণ কৰিম কাৰণ গুণফল মানে হল পূৰণ এই দুটা সংখ্যাক আমি পূৰণ কৰিম কিমান হ'ব প্লাস মাইনাস 4 2 গুণ 8 তলত এটা 1 লিখিব লাগিব ওপৰত দিম আমি ধ্ৰুৱক মান বা ৰাখি ধ্ৰুৱক ৰাখিও লিখিব পাৰি ধ্ৰুৱক ৰাখি তলত লিখিম আমি x স্কয়াৰৰ হহগ এতিয়া আমাৰ গণিতটো হৈছে নে নাই তোমালোকে পৰীক্ষা কৰি চাব পাৰা কেনেকৈ ইয়াতে যে কৈছে মাইনাস x ৰ হহগ তোমালোকে চোৱা ইয়াতে x ৰ লগত কি আছে -2 ওপৰত লিখিবা কিটো আছে আমাৰ -2 আৰু x স্কয়াৰৰ হহগ ইয়াতে কি আছে একো নাই মানে এটা 1 আছে গতিকে তলত এটা কি দিলো আমি 1 দিলো ইয়াতে যেহেতু আগৰ পৰা এডাল মাইনাস আছে -x ৰ হহগ সেইকাৰণে a মাইনাস আৰু আগত a মাইনাস হৈ গল আমাৰ ইয়াতে প্লাস হৈ গল আকৌ x স্কয়াৰৰ হহগটো একে থাকিল আৰু ইয়াত ওলাইছে আমাৰ -8 গতিকে -8 টো ধ্ৰুৱক ৰাখি বুলি কোৱা হৈছে একদম 3 নম্বৰ সংখ্যাটো যেটো থাকে তাক আমি ধ্ৰুৱক মান বা ধ্ৰুৱক ৰাখি বুলি কওঁ এটো 8 আৰু আগৰ যেটো আমাৰ 1 আছে এইটো আমাৰ আহি গল আমাৰ এটা তলত গতিকে অংকটো এইবাৰ আমি ইয়াৰ পাছত লিখিম 4a square minus 4s plus 1 ৰ মান শূন্য হ'ব যেতিয়া ইমান ইকুৱেল 0 আৰু ইমান ইকুৱেল 0 এটা কৰিম কি ইয়াতে 1 টো হৈ আছে মাইনাস ইফালে গলে হ'ব প্লাস ইয়াতে 2 টো হৈ আছে পূৰণ ইফালে গলে হৰণ ইয়াতে 2 টো হৈ আছে পূৰণ ইফালে গলে হৰণ হ'ব হৰণ আমি কিমান হলো হাফ আৰু ইয়াতে হলো হাফ শূন্য বৰ হল হাফ আৰু হাফ শূন্য বৰৰ সমষ্টি এটা কৰিম কি আমি এই 2 ভাগৰ 1 আৰু 2 ভাগৰ 1 যোগ কৰিম মই লিখো আগৰ ভিডিওটো তোমালোকক কৈ দিছো যে যদি তলৰ দুটা একে থাকে এটো ভগ্নাংশৰ 1 নম্বৰ নিয়ম হেনেকৈ ভাবিবা গতিকে 2 আৰু 2 লখাগু কিমান হ'ব 2 হ'ব আৰু তল দুটা একে থাকিলে ওপৰৰ দুটাও একে থাকে গতিকে একে একে কি হ'ল 2 কাটাতে কৰি কিমান 1/1 ইয়াতে লিখা -x ৰ হহগ x স্কয়াৰৰ হহগ এতিয়া তোমালোকে হৈছে নে অংকটো মিলাইছো আমি আগৰ নিচিনা ইয়াতে x ৰ হহগ কিমান আছে 4 লিখিবা -4 ইয়াতে কিমান আছে 4 4 হল কাটাকাটি কৰিলো কিমান ওলাল
1/1 তাৰমানে অংকটো মান শুদ্ধ তোমালোকে ইয়াতে পৰীক্ষা কৰি চাবা অংকটো শুদ্ধ হয় শূন্যবোৰৰ গুণফল 1/2 * 1/2 2 2 গুণে 4 1 1 গুণে 1 এটো হ'ব আমাৰ এটো কি ধ্ৰুবক মান আৰু এটো হ'ব আমাৰ x স্কয়াৰৰ সহগ